কি খবৰ সকলোৰে আশা ৰাখিছোঁ সকলো ভালে আছে আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰা চাউলৰ এটা নিমখীয়া পিঠা আৰু এই পিঠাটো চবেই জানে আৰু প্ৰত্যেকেই খাই খুবেই ভাল পায় ভাল নোপোৱা মানুহ ইয়াক মই আজিলৈকে গমেই মানে লগেই পোৱা নাই খুবেই ভাল পায় আৰু গৰমে গৰমে যিহেতু এই পিঠাটো খাই খুব বেছি ভাল লাগে আৰু আজি তাৰে কেইটামান বনাইছোঁ আচলতে ৰেচিপিটো দিয়া কাৰণটো প্ৰত্যেকে জানে যোনে জানে তেওঁলোকৰ পৰা নহয় কিন্তু কিছুমান শিকাৰু কিছুমান আছে তেওঁলোকৰ কাৰণে অকণমান আগবঢ়ালোঁ আৰু পিঠাটো কেনেকৈ বনাইছোঁ বলকচোন বাৰু ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ এয়া মই শুকাই ৰখা বৰা চাউল লৈছোঁ মানে দুহাটা লৈছোঁ আচলতে মই পিঠা আগতেই খুন্দিছিলোঁ বৰা চাউলো খুন্দি থৈছোঁ ভাত খোৱা চাউলো খুন্দিছোঁ যোৱাকালিও এটা ভিডিঅ' দিছোঁ আপোনালোকৰ মাজলৈ আৰু তাৰপৰা এয়া দিছোঁ অকণমান নিমখ দিছোঁ আৰু এইটো পিঠাত কিন্তু মই আচলতে ছ'ডা খাৰ কোনো পিঠাতে মই ব্যৱহাৰ নকৰোঁ বা বেকিঙো ইউজ নকৰোঁ অকণমান নিমখ দিলোঁ আৰু তাৰপিছত আপোনালোকে মই কিন্তু যিহেতু মই শুকুৱাই ৰাখিছিলোঁ সেইটো কাৰণে মই অকণমান কুহুমীয়া পানী লৈছোঁ যদি আপোনালোকে লগে লগে পিঠাখিনি খুন্দি যদি সানে তেতিয়া আপোনালোকে ঠাণ্ডা পানী দি খচিব পাৰে মই যিহেতু ৰ'দত শুকুৱাইছোঁ 3-4 দিনমান সেইটো কাৰণে অকণমান পানী দি মানে খচি আছোঁ আটা মৰা নিচিনা আৰু আচলতে বৰ পিঠাটো টান হ'লেও খাবলৈ বেয়া লাগে আৰু বৰ বেছি কোমল ঢিলা হ'লেও আকৌ কি হয় চেপটো দিবলৈ সি ভাঙি যায় সেইকাৰণে অলপ অলপ দি পিঠাখিনি সানি লৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো চালে গম পাবই পিঠাটো এনেকৈ সানিব লাগে যাতে আটা মৰাতকৈ অকণমান যাতে কোমল হয় মোৰ অকণমান মানে অলপ টাইট হোৱা নিচিনা লগাৰ কাৰণে মই আৰু অকণমান পানী চাগে দিব লাগিব সেইটো কাৰণে একেবাৰে ঢিলা কৰিছোঁ আৰু সেইটো কাৰণে চব মই অকণমান পানী দিছোঁৱেই অকণমান মানে আৰু মই আঙুলিকেইটা তিয়াইহে পানীটো এনেকৈ দি দিছোঁ আৰু দিব যাতে ওপৰৰ পৰা এৰি দিলে যাতে পিঠাটো তললৈ দীঘল হৈ আহে সেনেকুৱা হিচাপত আপোনালোকে পিঠাটো ৰাখিব এয়া মই আপোনালোকৰ ওপৰলৈ উঠাই দিছোঁ এয়া মই কিমান ঢিলাকৈ ৰাখিছোঁ এনেকৈ যে দীঘলকৈ আহিছে এইটো হিচাপত পিঠাটো ৰাখিছোঁ আৰু তাৰপিছত এখন কাঁহীলৈ পিঠাখিনি এনেকৈ গোল গোলকৈ বনাই লৈছোঁ যিহেতু পিঠাটো মানে হাতেৰে চেপ দি তেলত দিলে পিঠাটো তেলখিনি বেছি সোনকালে গৰম হৈ যায় সেইকাৰণে পাৰিলে আগতীয়াকৈ এনেকৈ চেপ কেইটামান দি লৈ এনেকৈ ৰাখি ল'লে ভাল প্লেটত এনেকৈ পটাপট ৰাখি লৈ লৈছোঁ এইফালে এয়া মই মানে বনাওঁ পিঠাটো আৰু আচলতে মই চাহৰ কাৰণেহে বনাইছোঁ কেইটামান বনাই লৈছোঁ আৰু তেল গৰম হৈছোঁ আপোনালোকে তেল যিকোনো তেল দিব পাৰে মিঠাতেল ৰিফাইন তেল মই কোনো এনেকুৱা পিঠাবোৰ বেছিভাগ মিঠাতেলতে বনোৱা হয় আৰু পিঠাটো দিলে মানে ইমান ধুনীয়াকৈ ফুলি আহে সেইকাৰণে আপোনালোকে কোনো চিন্তাই কৰিব নালাগে যে বেকিং পাউডাৰ নিদিলে কিবা হ'ব নেকি আৰু যদি আপোনালোকে দিব বিচাৰে তেতিয়া কিন্তু দিব পাৰে দেই মই সেইটো বুলি নকওঁ কিন্তু মই নিদিয়াকৈ বনাওঁ প্ৰায়ভাগ আৰু কৈও আজিকালি বেকিং পাউডাৰ সৰু ল'ৰা ছোৱালীক দিব নালাগে আৰু আমাৰ মানে ইহঁতকেইটাই এইটো পিঠা খাই খুব বেছি ভাল পায় গৰমে গৰমে পিঠাটোকে সঁচাকৈ খুব বেছি ভাল লাগে আৰু ইয়াত চব মই আপোনালোকৰ কথাও পাতি থাকিলোঁ আৰু পিঠাও মোৰ ৰেডি হৈ গৈছে এইফালে মোৰ পিঠা ৰেডি হৈ গ'ল আৰু আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু আগবঢ়ালোঁ নতুন শিকাৰুসকলৰ কাৰণে আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ৰাখিছোঁ বাই বাই